মই প্ৰথমে আজি সেইদিনা 30 তাৰিখৰ দিনা অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে মোক অসমৰ জননেতা বিম্বৰ দেউৰী ডাঙৰীয়াৰ যিটো বঁটা সেইটো মোক আজি আহি পেলাই এই ভেৰগাঁৱতে প্ৰদান কৰিলে। তো তাৰ কাৰণে মই অল ইণ্ডিয়া ট্ৰাইবেল সংঘৰ ষ্টুডেণ্ট ইউনিয়নক মই ধন্যবাদ দিছোঁ। আৰু মোৰ কাৰণে গৌৰৱ এই বঁটাটো পোৱাৰ কাৰণে। তো যেন হওক আজি আমি ভেৰগাঁও জিলাত BPF দলৰ এটা ৱৰ্কশ্বপ কৰিছোঁ। এই ৱৰ্কশ্বপত আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে, চৰণ বড়ো ডাঙৰীয়া আছে, মুঠতে BPFৰ যিখিনি MCLA এক্স MCLA আৰু এক্স EM সকল আছে আগৰ এই ভেৰগাঁও আৰু ওদালগুৰি জিলাৰ চবেই উপস্থিত আছে, দলৰ কৰ্মকৰ্তাসকল চবেই উপস্থিত আছে। তো যিখিনি আলোচনা হৈছে খুব ভাল আলোচনা হৈছে। আৰু মই আজি এই এটা কথাটো মই উপায় নাই জনাব লগা হৈছে, বহুত দিনৰ পৰা মই গম পাই আছোঁ, এইটো 6 মাহ 7 মাহ 8 মাহ পৰাই, যে BTC অঞ্চলত জেনেৰেল মানুহসকলৰ যিটো মাটি কিনা বেচাৰ যিটো ব্যৱস্থা সেইটো বন্ধ কৰি থৈছে প্ৰমোদ বড়োই। অকল ট্ৰাইবেলসকলৰ মাটি কিনা বেচাৰ যিটো পাৰ্মিশ্যন সেইটো এলাউ কৰি আছে। এনেকুৱা হ'লেতো কেনেকৈ হ'ব? মই চাই আছোঁ কিবা মানে কেতিয়া মানে মুকলি কৰিব, কিন্তু যিটো দেখা পাইছে এইটো বড়ো আৰু অনাবড়োৰ মাজত সেইটো আকৌ ভুল বুজাবুজি কৰাৰ এটা অংশ এইটো প্ৰমোদ বড়োই সেইটো কৰিব নালাগে, আপুনি এলাউ কৰি দিয়ক। BTCৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল জাতি জনগোষ্ঠী আছে সকলোৱে BTCৰ বাসিন্দা, সকলোৱে ইয়াত মাটিৰ অধিকাৰ পাব লাগে। সমানে কিনা বেচাৰ যিটো নিয়ম আছে সেইটো এলাউ কৰিব লাগে। মোৰ এটাই অনুৰোধ, নহ'লে সেইটো লৈ পেলাই আকৌ আন্দোলনৰ সৃষ্টি হ'ব। আপুনি এটা অভিযোগ কৰিছে যে সভাত ইতিমধ্যে ওদালগুৰিতো আচলতে বহুকেইজন MCLA জিকিছিল, কিন্তু বাকচ চুৰ কৰিছে। ওদালগুৰি আৰু বাক্সাত ওদালগুৰি জিলা, ভেৰগাঁও চাব ডিভিজন, তামোলপুৰ চাব ডিভিজন, মচলপুৰ চাব ডিভিজন আৰু এইফালে চালবাৰী চাব ডিভিজন, বাক্সা আৰু ওদালগুৰিত বহুত মেক্সিমাম বক্সে চেঞ্জ হৈছিল। এইটো বিভাগত থকা মানুহবিলাকে কয় আমাক এইবিলাক এই ইলেকশ্যনৰ কথা মই ক'ম। যিসকলে বক্স চেঞ্জ কৰাৰ ক্ষেত্ৰত গম পায়, এইসকলেতো আমাক জনাইছোঁ কেনেকৈ ৰেগিং কৰিছে। এইবিলাক ইমান দিন নাথাকেতো, আৰু খোলা হ'ব আৰু বহুত কথা ওলাব। আৰু প্ৰমোদ বড়োই BTC নিজৰ ইচ্ছামতে চলাইছে, পাৱাৰ আছে বুলি। মুঠতে প্ৰমোদ বড়োক নেক্সট ইলেকশ্যন আহক, তেতিয়া শিক্ষা পাব। পাৰ্চেণ্টটোতো বহুত কথা, 35, 40, 35 দিয়াৰ পিছতেও আপুনি নাপাব কিছুমানটো। এইটোতো লৈয়ে আছে, কোনোবা পাইছে কোনোবা পোৱা নাই। 35% দি পেলাই কোনোবা কাম পাইছে, কোনোবা কাম পোৱা নাই, কাম নোপোৱাও আছে। আপুনি যদি 1 কোটি টকা বিল আছে সেইটো যদি ওলাব লাগে, আপোনাৰ পৰা 50 লাখ ল'ব। টোটেল বিলটো ধৰি লওক 1 কোটি। ঘোষ বিচাৰিছে সি 30 লাখ 40 লাখ দিছে, যেন হওক 40 লাখটো দিছে। লাষ্ট ফাইনেল বিলত কিমান ওলাইছে? 50 লাখ। 1 কোটি বিলৰ কাৰণে 40 লাখ দিছিল, তাক ফাইনেল বিলটো দিছে 50 লাখ। এনেকুৱাও আছে মেলা। BPFটো ৰাইজৰ মাজত সোমাম আমি। এতিয়া এই চৰকাৰে, প্ৰমোদ বড়ো চৰকাৰে কি কাম কৰি আছে, কৰা নাই, এইবিলাক আমি পুৰা ৰাইজৰ মাজত হৈ পেলাই আজিৰ দিনত কি কৰিছে প্ৰমোদ বড়োই, কি কথা দিছিলে, সেল্ফ হেল্প গ্ৰুপৰ টকা দিয়াৰ কথা আছিল, চাকৰি দিয়াৰ কথা আছিল, এইবিলাক কি হ'ল, মাটিৰ পাট্টা দিয়াৰ কথা আছিল, এইবিলাক কথা লৈ পেলাই আমি সোমাম। BTCটো আফচুৰ চলাই আছে। প্ৰমোদ বড়ো হ'ল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আফচুৰ আগৰ প্ৰেচিডেণ্ট আছিল। প্ৰমোদ বড়ো কোনোবা অসমীয়া, কোনোবা বঙালী, কোনোবা আদিবাসীৰ কাৰণে কাম কৰা মানুহ নহয়, কোনোবা গোৰ্খাৰ কাৰণে কাম কৰা মানুহ নহয়। সি বড়ো জাতীয় লিডাৰ আছিল, সি বড়ো জাতিৰ কাৰণেহে কাম কৰিব। আপোনালোকে কি বুজি পায়? আমি আগত পৰাই কৈ আছোঁ, প্ৰমোদ বড়ো কোনোবা মুছলিম, কোনোবা বেংগলী, কোনোবা গোৰ্খা, কোনোবা অসমীয়া,
কোনোবা ৰাজবংশী আদিবাসীৰ কাৰণে কাম কৰা মানুহ নহয় সি বড়ো জাতীয় লিডাৰ এতিয়াও এফচি অফিচত থাকি পেলাই কাম কৰি আছে জিলা উপায়ুক্তবিলাকক 16টা বিভাগ কিন্তু হস্তান্তৰ কৰিলে এইটোতো চবেই জানে চবেই দেখি আছোঁ প্ৰমোদ বৰাই চালাবলৈ কেপাচিটি নাই সেইকাৰণে সি এইটো 16টা ডিপাৰ্টমেণ্টটো ডিষ্ট্ৰিক্ট দি দিছে আচলতে বহুত দুৰ্নীতি হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী দুৰ্নীতিটো বহু কাৰ দুৰ্নীতি মোৰ দুৰ্নীতি যদি হৈছে প্ৰমোদ বড়োৰ দুৰ্নীতি হোৱাৰ প্ৰমোদ বড়োৰ দুৰ্নীতি হোৱাৰ কাৰণে এইবিলাক হৈছে না হোৱা নাই ইহঁতে জানে মই নকম এইবিলাক